মই বিনয়জিৎ শৰ্মাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ অসমৰ এখন বহুত ডাঙৰ মেলা, জুনবিল মেলা, যিখন মেলাত আমাৰ পৰম্পৰাগত যিখিনি খাদ্য সম্ভাৰ সেইখিনি পাহাৰীয়া লোকসকলৰ মাজত আদান প্ৰদান হয় আৰু এই মেলাৰ জৰিয়তে আমাৰ মাজত থকা যিটো ভাতৃত্ববোধ পাহাৰীয়া লোকসকলৰ মাজত সেইটো সম্পূৰ্ণ ফুটি উঠে, এক মিলনৰ জৰি হয়। বলকচোন আপোনালোককো লৈ যাওঁ সেই মেলালৈ। আৰু এয়া মই আহি পালোঁ পাহাৰ ভৈয়ামৰ মিলন তীৰ্থ এই জুনবিল মেলাখন। আৰু এই মেলাখন মৰিগাঁৱৰ পৰা জাগিৰোড যোৱাৰ পথত মৰিগাঁৱৰ পৰা 15 কিলোমিটাৰ আৰু জাগিৰোডৰ পৰা 7 কিলোমিটাৰ মাজত তিনিদিনীয়াকৈ পতা যায়। আৰু আজিৰ দিনটো ইয়াত খুব ঘন কুঁৱলী পৰি আছে, কিন্তু আজিৰ দিনটোতে খুব ৰাতিপুৱাৰ পৰা যিসকল পাহাৰৰ পৰা আহে তেখেতসকলৰ লগত
মোৰ ভিডিঅ'টো কেনে পালে জনাব আৰু পাহাৰ ভৈয়ামৰ এই মিলাপ্ৰীতি সদায় জীয়াই থাকক আমাৰ মাজত তাৰে আশা কৰোঁ আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব নিশ্চয় নাপাহৰিব